হেল্ল' ফ্ৰেণ্ডছ, আজি মই লৈ আহিছোঁ স্বাস্থ্যৰ সম্বন্ধীয় কিছু কথা। আজি আমি আলোচনা কৰিম যে আমাৰ শৰীৰৰ আটাইতকৈ প্ৰয়োজনীয় 5টা ইন্দ্ৰিয়ৰ ভিতৰত চকু হৈছে আন এটা অন্যতম গুৰুত্বপূৰ্ণ অংগ। আজিকালি প্ৰায়ে দেখা গৈছে যে ডেকা হওক বা বুঢ়াই হওক, চকুৰ ৰশ্মি লাহে লাহে কমি আহিছে। ভালকৈ দেখিব নোৱাৰে, কিবা ধোঁৱা যেন দেখি পায় আৰু পৰিষ্কাৰকৈ যিকোনো বস্তু দেখা নাপায়। আৰু তাৰে বহুতজনে ডক্তৰৰ পৰামৰ্শ লৈ চশমা ব্যৱহাৰ কৰে, কিন্তু চশমা সঘনাই লগাই থাকিলে মূৰৰ বিষ হয় আৰু এইটো এটা লক্ষণ বহুতৰে দেখা গৈছে। গতিকে আহক আমি কি কৰিলে চকুৰ ৰশ্মি ঘূৰাই আনিব পাৰি আৰু লগতে চশমা নোহোৱাকৈ যিকোনো বস্তু পৰিষ্কাৰ তথা স্পষ্টকৈ দেখি পাব পাৰি। আমি কেইটামান নিয়ম মানি চলিব লাগিব। সেইকেইটা নিয়ম হৈছে, প্ৰথম নিয়মটো হৈছে যে ৰাতিপুৱা শুই উঠি জিভাৰ যিটো লালটি, সেই লালটি হাতৰ এটা আঙুলিত লৈ চকুত লগাব লাগে। যেনেকুৱা কাজল চকুত লগাই ঠিক তেনেকুৱাই। 2 নম্বৰটো হৈছে ৰাতিপুৱা শুই উঠাৰ পিছত সূৰ্য উদয় হোৱাৰ প্ৰায় আধা ঘণ্টা পিছত একেৰাহে সূৰ্যটোক চাই থাকিব লাগে আৰু গধূলি সময়ত বেলি মাৰ যোৱাৰ আগতে আধা ঘণ্টাৰ আগতে বেলিটোক চাই থাকিব লাগে। 3 নম্বৰ হৈছে ৰাতিপুৱা যেতিয়া কুহুমীয়া গৰম পানী খায় তেতিয়া এটুকুৰা গুড় লগতে খাব লাগে। 4 নম্বৰ হৈছে কেতিয়াবা নৰসিংহৰ পাতৰ চাটনি খাব লাগে। 5 নম্বৰ হৈছে গধূলি সময়ত মমবাতি এটা জ্বলাই তাৰ সন্মুখতে পদ্মাসনত বহি একেথিৰে চাই থাকিব লাগে। আৰু এই 5টা নিয়ম আপোনালোকে মানি চলিলে আপোনালোকৰ চকুৰ দৃষ্টি আগতকৈ বেছি প্ৰবল হৈ উঠিব। সেয়েহে মই আপোনালোকক এইবিলাকৰ বিষয়ে চকুৰ ৰশ্মি কেনেকৈ ঘূৰাই নিব পাৰি সেই বিষয়ে মই সবিশেষ বিশ্লেষণ কৰিলোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাই দিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এইটোক লৈ মই আপোনালোকক ধন্যবাদ জনাইছোঁ।